সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চৰ্চালৈ আহিছে অসমৰ এখন বিশেষ গাঁও। 2024 বিধানসভা নিৰ্বাচনত গাঁওখনে ল'ব বিশেষ দায়িত্ব। এই গাঁওখনৰ পৰাই হ'ব কংগ্ৰেছ বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থী। গাঁওখনতে আছে অসম জাতীয় পৰিষদৰ পৰাও প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ। লখিমপুৰ জিলাৰ এই গাঁওখনৰ নাম বচা গাঁও। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াই ৰাজ্যৰ প্ৰায় সকলো জিলাৰ লগতে লখিমপুৰৰো আটাইকেইটা বিধানসভা সমষ্টিৰ ৰূপৰেখা সলনি কৰি পেলালে। নতুনকৈ গঠন হ'ল ৰঙানদী সমষ্টি। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ'ল নাওবৈচা সমষ্টি। সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলাহী মৌজাৰ বহুখিনি অঞ্চল। ফলস্বৰূপে এতিয়া চৰ্চালৈ আহিছে বচা গাঁও। নাওবৈচা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়প্ৰকাশ দাস। জয়প্ৰকাশ দাসৰ ঘৰ বচা গাঁৱত। 2016 আৰু 2021 চনত লখিমপুৰ সদৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জয়প্ৰকাশ দাসৰ এইবাৰ আত্মবিশ্বাস তুংগত। কম ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰা জয়প্ৰকাশ দাসৰ এইবাৰ সলনি হ'ল সমষ্টি। 2024 জয়প্ৰকাশ দাসে প্ৰতিদ্বন্দ্বিতা কৰিব নাওবৈচা সমষ্টিৰ পৰা। ফলত জয়প্ৰকাশ দাসৰ জয় পৰাজয় বহুখিনি নিৰ্ভৰ কৰিব নিজৰ গাঁওখনৰ ওপৰত। সীমান্ত দাস এইবাৰ নাওবৈচা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে ৰাজ্যিক বিজেপিৰ অন্যতম আগশাৰীৰ নেতা সীমান্ত দাসে। সীমান্ত দাসৰ ঘৰো বচা গাঁৱতে। যদি বিজেপি দলে সীমান্ত দাসক সমষ্টিটোৰ বাবে দলীয় টিকট প্ৰদান কৰে তেন্তে নিজৰ জন্ম গাঁওখনেই তেওঁৰ জয় পৰাজয়ত গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা। ইমানেই নহয়, সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিবলৈ কঁকালত টঙালি বান্ধিছে গাঁওখনৰে আৰু কেইজনমান ব্যক্তিয়ে। ইফালে 2024 নিৰ্বাচনত অসম জাতীয় পৰিষদৰ পৰা নাওবৈচা সমষ্টিত টিকটৰ অন্যতম দাবীদাৰ কৃষ্ণ দাস। কৃষ্ণ দাসৰো ঘৰ বচা গাঁৱত। গতিকে 2024 বিধানসভা নিৰ্বাচনত বচা গাঁও যে চৰ্চাত থাকিব সেয়া এক প্ৰকাৰ নিশ্চিত। সকলো ঠিকে থাকিলে বচা গাঁৱৰ পৰা আগন্তুক বিধানসভাত প্ৰতিনিধি থাকিব বুলি অনুমান কৰিছে অঞ্চলটোৰ সচেতন মহলে। নিউজ ডেস্ক NZ নিউজ।